হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মই নতুন ব্লগলৈ। আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল, মোৰ খবৰ ভালে বাৰু। মই বৰ্তমান আছোঁ এতিয়া বিশ্বনাথ ডিষ্ট্ৰিক্টৰ ভিতৰতে নাগেশ্বৰ দেৱালয় মহাদেৱ মন্দিৰ হয়, ডাঙৰ মহাদেৱ মন্দিৰ। যিহেতু মই যোৱাকালি সন্ধিয়া পালোহি, তো ইয়াতে থকাৰ সুবিধা সকলোখিনি আৰু ডাঙৰ গেষ্ট হাউচ আছে। ইয়াতো গেষ্ট হাউচ আছে অতিথি থাকিবৰ কাৰণে। এইভাগে হয় গেষ্ট হাউচ, আৰু এভাগ গেষ্ট হাউচৰ এইভাগ ডাঙৰকৈ বনাই আছে বিবাহ ভৱনৰ লগতে, আৰু ইয়াত বিবাহ ভৱনো আছে। আৰু বলকচোন প্ৰথমে মই সেৱা কৰি ল'লোঁ, এতিয়া বাকী সকলোখিনি দেখাব চেষ্টা কৰিম যিমান পাৰোঁ, আৰু যিমানখিনিলৈকে সুবিধা হয় সকলোখিনি দেখালৈ গৈ থাকিম। আৰু বলক আগলৈ গৈ থাকোঁ আৰু দেখালৈ গৈ থাকি বন্ধুসকল, এয়া হৈছে শ্ৰী শ্ৰী নাগেশ্বৰ দেৱালয় মহাদেৱ মন্দিৰ হয়, বিশ্বনাথ চাৰিআলিতে আছে আৰু যথেষ্ট সুন্দৰ হয়। বলক ভিতৰলৈ যাওঁ, ভিতৰলৈ সকলোখিনি দেখাব চেষ্টা কৰোঁ। আৰু বহুত ডাঙৰ এৰিয়া আৰু চাফ চিকুণ হয়, চাওক ইমান ডাঙৰ এৰিয়া। হৰ হৰ মহাদেৱ। गणपति बप्पा मोरिया। गणेश मंदिर। প্ৰথমে চাকি জ্বলাবৰ কাৰণে বাহিৰতে সুবিধা কৰি দিছে, যিহেতু ভিতৰত চাকি জ্বলাব দিয়া নহয়, তো বাহিৰতে চাকি বন্তি জ্বলোৱা হয়। এয়া সকলোবোৰ চাকি বন্তি জ্বলোৱা জেগা। মন্দিৰ ভাগলৈ সোমোৱাৰ সন্মুখতে বাওঁতে আছে নন্দী বিৰাজমান কৰি আছে। আৰু যথেষ্ট সুন্দৰ হৈ আহিব, দৰ্শন কৰি যাবহি নাগেশ্বৰ মন্দিৰ, শ্ৰী শ্ৰী নাগেশ্বৰ দেৱালয়। আৰু যথেষ্ট সুন্দৰ হয়, যথেষ্ট ডাঙৰ হয়, আৰু বহুতেই ভাল লাগিছে। হৰ হৰ মহাদেৱ। ওম নমঃ শিৱায়। চব বন্ধুসকল কিমান সুন্দৰ। দেৱালয়ৰ ভিতৰত ধূপ চাকি বন্ধুসকল, চাকি বন্তি জ্বলোৱা নহয় ভিতৰত, বাহিৰতে চাকি বন্তি জ্বলাবৰ কাৰণে সকলোখিনি সুবিধা কৰি দিছে। আৰু এভাগ আসন হয়। মহাদেৱ হৰ হৰ মহাদেৱ। ওম নমঃ শিৱায়। ওম নমঃ। এইভাগে হৈছে মেইন মন্দিৰ ভাগ। বাহিৰত এভাগ আছে আসন, আৰু ভিতৰত এভাগ আছে। এইভাগ ভিতৰৰ মেইন আসন ভাগ হয়। কৃষ্ণ হৰ হৰ মহাদেৱ, জয় শিৱ শম্ভু। চাওক যথেষ্ট সুন্দৰ হয়। বন্ধুসকল আহিব, দৰ্শন কৰি যাব। বিশ্বনাথ ডিষ্ট্ৰিক্টতে আছে নাগেশ্বৰ মন্দিৰ। ওম নমঃ শিৱায়। ওম কাকা, মন্দিৰ ভাগলৈ আহিলোঁ, নাগেশ্বৰ মন্দিৰ।
তো মানুহৰ মুখত শুনিছোঁ, ভাল লাগিছে শুনি, আৰু মন্দিৰভাগো ডাঙৰ আছে, শংকৰ মন্দিৰ, ডাঙৰ মন্দিৰ, শিৱ মন্দিৰ। শিৱ মন্দিৰ। তো মন্দিৰভাগ কেতিয়া প্ৰতিষ্ঠা কৰিছিলে, কিমান চনত কৰিছিলে, আৰু মন্দিৰভাগৰ মহত্তমা কি কি আছে? মন্দিৰভাগ মানে আমি জন্ম হোৱাই নেকি, আজি প্ৰায় 200-300 বছৰ হ'ল হয় স্থাপিত কৰা। তেতিয়া ঘৰটো আমাৰ জুপুৰি ঘৰ আছিলে, হয় এনেকুৱা নাছিলে, হয় পাছত বনোৱা হৈছে। আৰু কাঠৰ খুটাত জুপুৰি ঘৰ আছিলে, জুপুৰি ঘৰ আছিলে, আহোম ৰজাসকলৰ দিনলৈ, আহোম ৰজা ৰজাৰ দিনত, আহোম ৰজাসকলৰ দিনৰে। ৰজা বুলি তেওঁৰ ৰজা আছিলে। এইটো শিৱ মন্দিৰ হয় দেই। ইয়াত মানে ইয়াত শিৱৰ নাভি অংশ পৰিছে, নাভি অংশ, নাভি এই ইয়াত আছে, নাভি অংশ, নাভি নেদেখি, পানী আছে যে, হয় পানী তলত আছে নেদেখি। তাৰপৰা বিশ্বনাথ ঘাট পৰিছে, এই বিশ্বনাথ ঘাটত হৈছে মূৰটো পৰিছে আৰু শিৱৰ, হয় আৰু ইফালে ৰুদ্ৰপদ দেখিছোঁ, ৰুদ্ৰপদত ভৰিছোঁ, ভৰি নাভে এইটো এটা সদল নহয়, হয় হয় ব্ৰহ্মপুত্ৰ হেৰিয়ৰ ব্ৰহ্মপুত্ৰ পাৰে পাৰে আৰু সেইটো মন্দিৰ। ইয়াত শিৱ মন্দিৰটো পূজা ইয়াত হেৰি হয় আপোনাৰ উৎসৱ হিচাপে শিৱ অতি ডাঙৰ, হয় শিৱ ডাঙৰ মেলা হয়, ডাঙৰ মেলা হয়। আৰু এনেই আমাৰ ফাকুৱা পূজা সামান্য আৰু বৰ হেৰি হিচাপে হয়। তাৰপিছত জন্মাষ্টমী হয়, উৎসৱ হিচাপে। আৰু গোঁসাই বিহু যিজন বিহু বহাগৰ 2 তাৰিখে হয়, এই গোঁসাই বিহু বুলি কয়। হয় গোঁসাইক আমি হেৰি কৰোঁ, পূজা কৰা হয়। এইটো বিহু হিচাপে মানো আৰু পূজা গোঁসাই বিহু হিচাপে। ইয়াত বিয়া বাৰু পতা হয় নেকি? বিয়া বাৰু কোনে মানে বিবাহ ভৱন আছে যে, বিবাহ ভৱন আছে, বিবাহ ভৱন নিয়ম নীতি কৰি ইয়াতে বিয়াবোৰ পতা হয়। চব পায় ইয়াত, বিবাহ ভৱন আছে, গণেশ মন্দিৰ আছে তাত, হয় তাৰপিছতে থকা মেলা সুবিধা আৰু আছে, আলহী থাকিবলৈ চব সুবিধা আছে। মন্দিৰটোৰ মহত্তমা মানে কেনেধৰণৰ মহত্তমা আছে যে ভকতসকলে যিটো বিচাৰে তাকে মনোকামনা পূৰ হয় আৰু। আঁতৰৰ পৰা দূৰৰ পৰা যাত্ৰী আহে, হয় আৰু আহি পেলাই তেওঁ চাকি-গছি জ্বলাই পেলাই প্ৰণাম কৰি থৈ যায়। আৰু যিটো মনত ভাবে, মানে মই ধৰক বিয়া হোৱা নাই, বা মোৰ হেৰি হৈছে, বা এনেকুৱা কিছুমান যিবিলাক বিপদ হয় আহি পেলাই হেৰি কৰে, বা ফলো পায়, হেৰি ফল পায়। মানে যেনে ধৰণক যিসকলৰ মানে বিয়া বৰ্তমানলৈকে বিয়া যিসকলৰ হোৱা নাই, বা বিয়াৰ কাৰণে অকণ খেলি মেলি, তেওঁলোকে যদি এটাহি চাকি বন্তি জ্বলায়, তেতিয়া তেওঁলোকৰ বিয়া সম্পন্ন হয় আৰু। হয় বিয়া হয় ইয়াত, বিবাহো হয় ইয়াত, হয় হয় প্ৰায় বিবাহেই ইয়াত হয়। হয় মানে যিবিলাক নোৱাৰে অসমৰ্থ আৰু তেওঁলোকে আহি ইয়াতে বিয়া পাতিহি আহি পেলাই। হয় হেৰি হয় আৰু ধন্যবাদ জনাইছোঁ, যথেষ্টখিনি কথা জনালে, আৰু ৰাইজেও গম পাইছে। হ'ব দিয়া। আৰু ঠিক আছে বাৰু, বন্ধুসকল এইভাগ হৈছে বিবাহ ভৱন, ইয়াতে বিয়াবোৰো পতা হয়, লগতে অতিথিশালাও হয়। বিবাহ ভৱন আৰু অতিথিশালা, বন্ধুসকল দূৰ দূৰ জেগাৰ পৰা আহে ইয়াতে বিয়াবোৰো পাতে, যিহেতু এভাগ ডাঙৰ বিবাহ ভৱন হয়, চাওক যথেষ্ট সুন্দৰ হয়। আৰু পৰিৱেশটো বহুতেই সুন্দৰ। বন্ধুসকল যথেষ্ট ডাঙৰ এৰিয়া হয়, আৰু ইয়াতে সৰু ল'ৰা ছোৱালী খেলিব পৰা পাৰ্ক হয় এখন। ফেমিলি লৈ আহিলে সৰু ল'ৰা ছোৱালী খেলিব পৰা সুবিধা আছে, চাওক কিমান সুন্দৰ। বন্ধুসকল বহুতেই সুন্দৰ হয় মন্দিৰৰ পৰিৱেশটো, আৰু জীৱ জন্তু যথেষ্টখিনি আছে, হাঁহ, পাৰ, ছাগলী, মাছ, কাছ। প্ৰসাদ ঘৰ হয় এইটো, প্ৰসাদ ইয়াতে দিয়া হয়। আৰু বন্ধুসকলে দুটা পুখুৰী আছে, এটা পুখুৰী এইটো হয়, আৰু এটা পুখুৰী অলপ দূৰত আছে সিফাললৈ। তো দুইটা পুখুৰীতে মাছ আৰু কাছৰে ভৰি আছে, বহুত ডাঙৰ ডাঙৰ মাছ আৰু বহুত ডাঙৰ ডাঙৰ কাছ আছে পুখুৰীটোৰ, চাওক। সকলোখিনি দেখাব চেষ্টা কৰিম, কাছৰ ওপৰতে ওলাই ওলাই আছে বাৰু। চাওক বন্ধুসকল কিমান ডাঙৰ ডাঙৰ কাছ।
কোনো হ'ল মাছতকৈ কাছৰে বেছি হয়। গোটেই পুখুৰীটোত কাছৰে ভৰি আছে। 1000 ওপৰত কাছ আছে বুলি কৈছে। চাওক কিমান ডাঙৰ ডাঙৰ কাছৰ হয়।